Hello friends, মই চিন্ময়, welcome to my YouTube channel. যিহেতু সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষ লকডাউন হৈ পৰিছে, যাৰ বাবে দোকান পোহাৰবোৰ ইতিমধ্যে বন্ধ হৈ পৰিছে, যাৰ বাবে খোৱা বস্তুৰ নাটনি নোহোৱা বুলি ক'ব নোৱাৰি। সেইবাবে আমাৰ গাঁৱৰ বঙালীকুছি গাঁৱৰ হাতীহলা চুবাৰ কেইজনমান চাকৰিয়াল মানুহ লগ হৈ তেওঁলোকে ওচৰ পাজৰত থকা অৰ্থাৎ ২৭ ঘৰ দুখীয়া মানুহক তেওঁলোকে সাহায্য প্ৰদান কৰিবলৈ মনস্থ কৰিছে। ভিডিঅ'টো চাওকচোন পিছফালে। এয়া চাওক, মানুহবোৰক দিবলৈ কিছুমান টোপোলা বান্ধি থকা হৈছে। ইয়াৰ উপৰি মই এইখিনি ক'বলৈ চেষ্টা কৰিম, আপোনাৰ ওচৰৰ পাজৰৰ যিবিলাক অভাৱগ্ৰস্ত মানুহ আছে, আপোনাৰ সামৰ্থ্য অনুসৰি আপুনি সহায়ৰ হাত আগবঢ়াব পাৰে। চাউলৰ লগত ভৰাই দি ঢালি আকৌ ইফালে কমি গ'লি এতিয়া চাউল এইটোৰ কেনেকৈ দিয়া যাব? চাউল ঢালি দিলি হ'ল। এয়া চাওক, আমি প্ৰত্যেক 1 মিটাৰৰ ব্যৱধানৰ মূৰে মূৰে আমি এই গোল চিনবোৰ দিছোঁ, যাতে মানুহবোৰ থিয় হ'ব পাৰে আৰু কৰোণা ভাইৰাছে আমাক আক্ৰমণ কৰিব নোৱাৰে। এইবোৰ সাৱধানতা আপুনি অৱলম্বন কৰিব লাগিব আৰু কৰকো। এই চাওকচোন, প্ৰত্যেক 1 মিটাৰৰ মূৰে মূৰে। এয়া চাওক, আমি চেনিটাইজাৰৰ ব্যৱস্থা কৰিছোঁ, যাতে কৰোণা ভাইৰাছে আমাক আক্ৰমণ কৰিব নোৱাৰে। সেইবাবে আপোনালোকেও এইবোৰ সাৱধানতা অৱলম্বন কৰিব পাৰে আৰু কৰকো। চেনিটাইজাৰ তললৈকে হেৰি দিলি ল'বি। এয়া আৰম্ভ কৰিলোঁ আমি আমাৰ সাহায্য দিয়াৰ কাম। তো চাই থাকছোঁ ভিডিঅ'টো সম্পূৰ্ণ। লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে